নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ MB ব্লগছৰ নতুন এটা ভিডিঅ' লৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক দেখুৱাম আমাৰ অসমীয়া জাতিৰ গুৰি ধৰোঁতা শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ যি মহান সৃষ্টি, সেই মহান সৃষ্টিক চিৰযুগমীয়া কৰিবলৈ লখিমপুৰ জিলাৰ নাৰায়ণপুৰত যি কলাক্ষেত্ৰ স্থাপন কৰা হৈছে, তাৰে ভিতৰৰ পৰিৱেশৰ দৃশ্য আপোনালোকৰ ওচৰত দাঙি ধৰিলোঁ। আশা ৰাখিলোঁ আপোনালোকে মোৰ এই ভিডিঅ'টো শেষলৈকে উপভোগ কৰিব, আৰু যদি উপভোগ কৰি ভাল পায় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব বুলি আশা ৰাখিলোঁ। তেনেহ'লে আহক আজিৰ ভিডিঅ'টো শেষলৈকে উপভোগ কৰোঁ।